নৰ্থ-ইষ্ট আৰু ইষ্ট বেংগলৰ মাজত আজি খেলখন আমি চালোঁ আৰু এনেকুৱা খেলখন চাই পেলাই ফ্ৰাষ্ট্ৰেটেড হ'লোঁ খেলখনৰ মানে গতি দেখি মানে মোৰ চকু দি মানে পানী ওলাই গৈছে মানে কি খেল মানে সেয়া ফাইনেল থাৰ্ড মুহূৰ্তত আহিছে ফাইনেল মুহূৰ্ত আমাৰ নৰ্থ ইষ্ট ইউনাইটেডে গ'ল কৰিব লাগে লং বল খেলি আছে ভাই ৰেগাগুৰে কি শ্বট মাৰিছে এইবোৰ ওপৰৰ পৰা মাৰিছে গ'লকিপাৰক বিট কৰিবলৈ এইবোৰ দেখি পেলাই মানে খঙে উঠিছে ফ্ৰাষ্ট্ৰেশ্যনটো হৈ গৈছোঁ মানে ভূতজলকীয়া টক্সৰ আজি খণ্ডত আপোনালোকক স্বাগতম আজি আমি আলোচনা কৰিম ইষ্ট বেংগল ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড এফ চি The first challenge goes for a shot. ইষ্ট বেংগল আমি জানো ভাল খেলা নাই এইটো ছিজন আৰু আমি আশা কৰিছোঁ যে নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি 3 পইণ্ট যাতে পায় হয়নে প্ৰথম কথা আমি সেইটো ভাবিছোঁ একদম ঠিক কথা ছেকেণ্ড হ'ল কি একদম যদি ৱৰ্ষ্টৰ ৱৰ্ষ্ট ৰিজাল্ট হ'ব খুব বেছি আমি 1-1ত ড্ৰ কৰিব পাৰিম কাৰণ ইষ্ট বেংগল ইমানো ষ্ট্ৰং টিম নহয় যে আমাৰ নৰ্থ ইষ্টৰ যোনটো ষ্ট্ৰং এটেকিং মাইণ্ডছেট যোনটো গঢ়ি আছে এতিয়া সেইটোক ডিফেণ্ড কৰিব পাৰে ঠিক আছে সেইটো আমি এটা মিনিমাম আশা লৈ আমি ফেনবোৰে খেলখন চাইছিলোঁ হ'ল কি খেলত ইনপেচেঞ্চ নিয়মন এইটো তোমাৰ ডিচিপ্লিনৰ অভাৱ পাছিং একুৰেচি নাই আৰু এটা চেণ্ট্ৰেল ডিফেণ্ডিং মিডফিল্ডাৰ বেমাৰ মাৰাৰ পৰা এইটো আশা আমি একেবাৰে কৰা নাছিলোঁ যে প্ৰথমতে তুমি ৰেফাৰীৰ লগত কথা পাতি পেলাই ৰেফাৰীক তুমি এটেকিং সুৰত কথা পাতি তুমি নিজৰ কাৰণে এখন হালধীয়া কাৰ্ড ইতিমধ্যেই লৈ থৈ দিছা তাৰপিছত এটা ৰেকলেছ টেকল এই টেকলটোৱে নৰ্থ ইষ্টৰ খেলখন হাৰা নাই ই আমাৰ ফেনৰ ডাইৰেক্ট বুকুত আঘাত কৰিছে বেমাৰ আৰু কাৰ নাম নলওঁ কালি পাৰ্থিৱ গগৈ মই নকওঁ যে পাৰ্থিৱৰ কথা লাষ্ট টাইম আই এম টেকিং হিজ নেম পাৰ্থিৱৰ কথাটো মই এইটোৱে ক'ম যে যোনটো মানে কয় ন ষ্ট্ৰাইকাৰ ষ্ট্ৰিং লেফ্ট উইঙৰ যোনটো মানে পজিশ্যনত খেলাৰ যোনটো মানে এটা কয় ন সেই পজিশ্যনত যোনটো মোৰ মতে সেইটোতো নায়েই এজ এ প্লেয়াৰো পাৰ্থিৱৰ যোনটো ফৰ্ম ডাউন হৈছে না সেইটো দেখি বহুত চেড আপ কেলে হোৱা নাই এইটো মই তাকে মই আটাইতকৈ আচৰিত আপ কেলে হোৱা নাই তাৰ প্ৰদৰ্শন ইমান এটা ভাল অসমীয়া খেলুৱৈ এটা প্ৰথম ছিজনটো ইমান ভাল খেলিছে 4টাকে গ'ল দিছে কেলে গ'ল দিব পৰা নাই কালি এইটো দেখিছা নাই কালি 3 মিনিটতে কালি প্ৰথমটো শ্বট সি পাইছে বলটো ফাৰ্ষ্ট শ্বট মাৰিব পাৰে ডাইৰেক্ট গ'ল এইটো অপেন গ'ল হৈ আছে বলটো টাচ কৰিছে লৈছে এইটো কি গ'ল কৰিব বিচাৰিছে নে নাই তুমি ষ্ট্ৰাইকাৰ ইনষ্টিং হ'ব লাগে যে ডাইৰেক্ট থাপকৈ মাৰি পেলাই গ'ল সোমাব নাই এইবোৰ গ'ল চল নাই কালি ৰেগাগুৰিৰ ওপৰত মোৰ এনেকুৱা খং উঠিছে ৰেগাগুৰি এটা বিদেশী প্লেয়াৰ সি মানে খেলিছে একদম ৱৰ্ষ্ট ক্লাছ ইণ্ডিয়ান প্লেয়াৰ নিচিনা মানে ইণ্ডিয়ান প্লেয়াৰো বহুত ভাল খেলে তাতকৈ মানে আৰু ইয়াক যে চেঞ্জ কৰিবই লাগে ৰেগাগুৰিক ওলাবই লাগে ৰেগাগুৰি মাষ্ট বি ৰিপ্লেচড ইন আপকামিং ট্ৰেন্সফাৰ উইণ্টাৰ আছিলে যিমান জবেকৰ লগত এটা মানে কোৰ্ডিনেশ্যন আছে বাকী প্লেয়াৰ কেইটাৰ লগত কাৰণ দুইটাই খেলিছে ত' সেইটোৰ পৰা আমাৰ প্ৰথম পৰা আমাৰ নিগেটিভ পইণ্ট আছিলেই আৰু তুমি চাবা এটেকিং যোনটো আমাৰ হেৰিয়ে বনাইছিলে সিহঁতৰ মাদি কালাল আৰু যোনটো ডিমেণ্ড চাপোজ দুইটাই এনেকুৱা ফিয়েৰ্চ প্লেয়াৰ হয় সিহঁতে বল পালেই হেৰি কৰিব এটেকিং কৰিব আৰু গুৰমিটেনো কিমান ছেভ কৰিব খালি গুৰমিটে ছেভ কৰিছে প্ৰথম মিনিটতে এটেক ষ্টাৰ্ট দি দিছে প্ৰথমতে ইষ্ট বেংগলে গ'ল স্ক'ৰ কৰিলেহেঁতেনে গুৰমিটৰ কাৰণে আমি কেইটামান গ'ল খোৱা পাইছিলোঁ ৰাইট বেক হয় দিনেশ সিং নাইকিয়া তো নতুন কোৰ্ডিনেশ্যন ট্ৰাই কৰিব গৈছিলে কিন্তু বেকলিহাৰাম হৈছে ৰিজাৰ্ভ টিমত ইমান প্ৰফেচনেল এক্সপিৰিয়েঞ্চ নাই আৰু তাৰ ফালৰ পৰা আৰু ইষ্ট বেংগলে সেইটো প্ৰপাৰলি গম পাই গ'লে কাৰণে তাৰ চাইডৰ পৰাই বেছিকে এটেকিং ফুটবল খেলিছিলে সেইটো সম্পূৰ্ণ সত্য কথা সেইটো সম্পূৰ্ণ ভাল কথা ক'লা মেনময় কিন্তু খেলখনৰ এটা দিশত বাৰু ঠিক আছে আমি ডিফেন্সত আমি ইমান অলপ তুলনামূলকভাৱে আমি অকণমান তলত আছোঁ ঠিক আছে এইটো বাৰু ভাবিছোঁ কিন্তু আমি এটেকিং এই ট্ৰায়ৰ পৰা আমি যোনটো আশা কৰোঁ এইযোৰ পাৰ্থিৱ হওক আমাৰ আলাদিন হওক বা আমাৰ জেঠিনৰ কালি খেল জেঠিনে ভাল খেলা হয় কালি সি ৰানো বনাইছে কিন্তু তাক ছাপ্লাই দিয়া মানুহে নাই ছাপ্লাই দিছে ক'ত সি আগবাঢ়ি যায় বলটো তাৰ সন্মুখত পঠিয়াই দিয়ে বলটো বহুত অভাৰটেক হৈ গৈছে বলটো পাই গৈ মানে ডিফেণ্ডাৰে হয় আমাৰ কালি খেলখন ক'ব গ'লে আই এছ এলৰ খেলত ইমান তলৰ নিম্নমানৰ খেলৰ প্ৰদৰ্শন দেখাই নাই ক'ব গ'লে বলৰ 21 যোন নাই আমি দেখিলোঁ কালি বৰ বেয়া লাগিলে
আৰু মই বিশেষকৈ কথাটো ক'ব বিচাৰোঁ যে আমাৰ এটেকিং ট্ৰিঅ'কেইটাৰ মাজত কালি মানে যিটো যিটো কেমেষ্ট্ৰিটো যে ক'ৰবাত মিছ হৈ আছে। কালি এটা বল গোৱেল মাৰৰ কাৰণে আহিছিলে, সেই বলটো যদি আলাদিনে এৰি দিয়াহেঁতেন, মই যিটো দেখিছোঁ থ্ৰু বল আছিলে, ডাইৰেক্ট অপেন আছিলে, গোৱেল মাৰিও এইটো ষ্ট্ৰংলি এইটো পচিবল কি গ'ল হ'লহেঁতেন। কিন্তু আলাদিনে বলটো ৰ'বলৈ দিলে। আলাদিনে শ্বট মাৰিছে, কালি আলাদিনৰ শ্বট এটাও টাৰ্গেটতে নাই। হেডাৰ মাৰিছে, তাৰ এইটো বাৰত লাগিছে। মোৰ কথা এইটো মোৰ কন্ট্ৰভাৰ্চিয়েল হ'ব পাৰে, কিন্তু এইটোৱে যে আলাদিনে যোনটো ষ্ট্ৰিকটো নিজৰ গ'ল স্ক'ৰ সেইটো মোৰ মতে বজাই ৰাখিবলৈ সি অলপ নিজৰ ওপৰতে বেছি প্ৰেছাৰ লৈ লৈছে নেকি। প্ৰেছাৰটো আহিব পাৰে। সেইকাৰণে কিছুমান সি প্ৰেছাৰতে সি ফিনিচিং ভাল কৰিব পৰা নাই। আৰু এটা হয় ন, যেতিয়া তুমি 11টা মেটচখনত 8খন মেটচত লগাতাৰ মেটচ গ'ল কৰা, আকৌ তোমাৰ নিজৰ পৰা এক্সপেক্টেশ্যন বাঢ়ি যায় ন, মই কিয় নোৱাৰিম আৰু কৰিবলৈ। একদম ঠিক কথা কৈছা। তো মোৰ মতে আলাদিন এজ এ প্লেয়াৰ মোৰ হিচাপে গোটেই টিমটো, নট অনলি আলাদিন, গোটেই টিমটো এটা হোল হিচাপে খেলিব লাগে। এটা প্লেয়াৰৰ ওপৰতো ডিপেণ্ড হ'ব নালাগে, যোনটো নালাগে। কাৰণ স্ক'ৰ কৰিলে হয় ঠিকে আছে, কিন্তু সদায় নাপাবও পাৰে। কাৰণ এতিয়া এই কথাটো এই পইণ্টটো মই আগতে কৈছোঁ ৰ'বা দেৱাংগ, এই পইণ্টটো মই আগতেও কৈছোঁ যে আলাদিন হয় ভাল প্লেয়াৰ, কিন্তু যদি বাই চান্স ভগৱানে নকওক সি যদি ইনজিয়ৰ্ড হৈ যায়, আমাৰ তাৰ কোনো প্ৰপাৰ ছাবষ্টিটিউট নাই। সেইটোৱে কথাটো হয়, কিন্তু কালি নৰ্থ ইষ্টৰ এটেকিং বহুত ভাল। কালি নৰ্থ ইষ্টৰ এটেকিং ক্লিক হোৱা নাই, আৰু ইষ্ট বেংগলে কালি ডিফেন্সটো ভাল কৰিছে, সেইটো আমি মানিব লাগিব। কালি ইষ্ট বেংগলে বহুত ভাল খেলিছে। কিন্তু কথাটো হ'ল কি, আমাৰ ডিফেন্সত বহুত এৰৰ হৈছে কালি। ডিফেন্সিভ এৰৰ ইমান হৈছে, আমাৰ ডিফেন্সিভ মিড নাই। ডিফেন্সিভ মিডত আমাৰ এগাৰগৈ খেলিছে, সি একো এটা ভাল খেলা নাই। দিনেশ সিং নাই, মিৰ্চাতে আহিছে। আমাৰ গুৰমিতে কিমান বচাব, শ্বট কিমান লৈছে ইষ্ট বেংগলে। এতিয়া গুৰমিত থকাৰ কাৰণে আমি এক গ'লত মেটচখন কোনোমতে হাৰিছোঁ, যে এক গ'লত হাৰিছোঁ। 3-4 গ'লো খালোহেঁতেন যদিও একো আশ্চৰ্যকৰ কথা নহ'লহেঁতেন। বাৰু আজিলৈ বাৰু মেটচখন ইমান বেছি ডিছকাছ নকৰোঁ, কাৰণ মেটচখন হাৰিছে, আমাৰ মতে ইমান ভাল লাগি থকা নাই। কথাটো হ'ল কি, এইটো এটা ৱেক আপ কল হওক নৰ্থ ইষ্ট ইউনাইটেড টিমৰ কাৰণে, এটা এজ এ ৱেক আপ কল। আৰু ছিজনটো লম্বা আছে, আৰু মেটচো আছে। জিকিবই, কিন্তু আমি এক্সপেক্ট কৰোঁ যে এটলিষ্ট এতিয়া আমি চেন্নাইৰ লগত যেতিয়া হাৰিছিল সেইখনো আমাৰ ভাল পাইছিল, বেয়া হৈছিল। আৰু যেতিয়া মোহন বাগানৰ লগত হাৰিছিলে সেইখনো, কিন্তু মানে প্ৰদৰ্শন বেয়া নাছিলে, কিন্তু ফৰ্ম চলি আছে। তাৰপিছত এইটো টিমৰ লগত যদি মোৰ মতে, আৰু সিহঁতৰ কালি উইংগাৰ কেইটাও নাছিলে, তো আমি এক্সপেক্ট কৰিছিলোঁ যে এখন এটলিষ্ট 2টা গ'লত হ'লেও জিকিলে হয়। কিন্তু যোনটো পাৰফৰ্মেঞ্চ দেখিলোঁ, কিছুমান পাৰ্টিকুলাৰ প্লেয়াৰ, মই গোটেই হেৰিটোকো নিদিওঁ, এটেকিং ট্ৰায়েলটো এতিয়াও ঠিক আছে, খালি প্ৰভাইডাৰ আৰু কালি ইষ্ট বেংগলো কালি ভাল খেলিছে ডিফেন্সত। আৰু ডিফেন্স কালি বুলিয়ে নহয়, লাষ্ট যোনখন মেটচখনতো 9টা প্লেয়াৰ দিও সিহঁতে পুৰা ভালকে ডিফেণ্ড কৰিছে। বাৰু সেইটো হয় বাৰু। আজি মেটচখন বাৰু ইমানেই। আজি কাৰণে এই ৰেড কাৰ্ড খোৱা পৰম্পৰাটো যে শেষ হওক নৰ্থ ইষ্ট ইউনাইটেডৰ, সেইটো এটা আশা ৰাখিলোঁ। সেইটো হয় দেই। ঠিক আছে বাৰু, আজি মেটচখন ইমানতে ডিছকাছ কৰিলোঁ, আৰু বেছি ডিছকাছ নকৰোঁ। মিন্ময়, দেৱাংগ আদিক বোলে আজি ইয়াৰ পৰা ভুজলকা টক্সৰ বিদায় মাগিছোঁ। লগ পাম পুনৰ মেটচত। নেক্সট মেটচখন আমি ভাল খেলোঁ, জিকিব লাগে, ভাল পইণ্টত জিকিব লাগে, আৰু আকৌ সেইটো গতিটো আকৌ আনিব লাগে। ইয়াকে কৈ আজি ভুজলকা টক্সৰ পৰা আজিলৈ ইমানেই। বাই বাই, শুভৰাত্ৰি। The first challenge goes for a shot.